নমস্কাৰ। চিৰচেনেহী মোৰ ভাষা জননী, মই পংকজ অসমীয়া। মই কিছু সময় আগলৈকে অসম সাহিত্য সভাৰ অন্তৰ্গত ওদালগুৰি জিলা সাহিত্য সভাৰ ভূঞাখাত সাহিত্য সভাৰ সম্পাদকৰ পদবীত কাৰ্যনিৰ্বাহ কৰি আছিলোঁ। কিন্তু কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা ভাষা সাহিত্য সংস্কৃতি তথা জাতিক চিৰকালৰ কাৰণে নিশেষ কৰিব খোজা কেবৰ বিৰুদ্ধে অসমৰ অন্যতম সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ বৰ্তমানৰ নেতৃত্ব সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীকে ধৰি বৰ্তমানৰ একাংশ নেতৃত্বৰ যি নৰম সুবিধাবাদী তথা বিবেচনাহীন কাম কাজ, সেই কাম কাজত অতিষ্ঠ হৈ মই অসম সাহিত্য সভাৰ ভূঞাখাত সাহিত্য সভাৰ অন্তৰ্গত ভূঞাখাত সাহিত্য সভাৰ সম্পাদক পদৰ পৰা পদত্যাগ কৰিছোঁ। মই যিখন পদত্যাগ পত্ৰ, সেই পদত্যাগ পত্ৰখন ইতিমধ্যেই ভূঞাখাত সাহিত্য সভাৰ সভাপতি মহোদয়লৈ মই প্ৰেৰণ কৰিছোঁ। মই পদত্যাগ পত্ৰখন আপোনালোকক দেখুৱাইছোঁ। এইখন মোৰ পদত্যাগ পত্ৰ আৰু মই আপোনালোকক পদত্যাগ পত্ৰখন এবাৰ পঢ়ি শুনাব বিচাৰিছোঁ। প্ৰতি মাননীয় সভাপতি মহোদয়, ভূঞাখাত সাহিত্য সভা, ভূঞাখাত ওদালগুৰি অসম, তাৰিখ 4/12/2019 ইংৰাজী। বিষয় পদত্যাগ। মহাশয়, অভিবাদন গ্ৰহণ কৰিব। অসমীয়া জাতি, ভাষা, সাহিত্য, সংস্কৃতি এতিয়া চৰম সংকটৰ মুহূৰ্তত। কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা জাতি হত্যাক সম্পূৰ্ণভাৱে নিষেধ কৰা চক্ৰান্তৰে অসাংবিধানিক নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে লাখ লাখ বাংলাদেশীৰ বোজা আমাৰ ওপৰত জাপি দিব বিচাৰিছে, যাৰ জৰিয়তে অসমীয়া জাতি, ভাষা, সাহিত্য চিৰকাললৈ নিষেধ হৈ যাব। অসমীয়া জাতিৰ এই সংকটৰ সময়ত চিৰচেনেহী মোৰ ভাষা জননীৰ নামত উৎসৰ্গিত অসমৰ অন্যতম সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ বৰ্তমানৰ নেতৃত্বৰ নৰম সুবিধাবাদী দালালীৰ ভূমিকাত অসম সাহিত্য সভাৰ এগৰাকী সেৱক হিচাপে নেতৃত্বৰ প্ৰতি ক্ষুণ্ণ হৈ পৰিছোঁ। যোৱা 29 নৱেম্বৰ 2019 ইংৰাজী তাৰিখে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে সভাৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত যোৱা দলটোৱে জাতি ভাষা ৰক্ষাৰ বাবে যি কঠোৰ ভূমিকা ল'ব লাগিছিল তেনে কৰা দেখা নগ'ল। বৰঞ্চ অসম সাহিত্য সভাৰ নেতৃত্বই কেবৰ বিৰুদ্ধে নৰম স্থিতিহে গ্ৰহণ কৰিলে। তাৰোপৰি কালি ইংৰাজী 3/12/2019 তাৰিখে সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয়ত সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে কেবৰ দুৰ্ঘোৰ সমৰ্থক বাঙালী যৌথ সমন্বয় সমিতিৰ সভাপতি সুকুমাৰ বিশ্বাসক কাষত লৈ যি সংবাদমেল অনুষ্ঠিত কৰিছিল, সেই সংবাদমেলত ডক্টৰ পৰমানন্দ ৰাজবংশীৰ সন্মুখতে সুকুমাৰ বিশ্বাসে কেবক সমৰ্থন কৰোঁ বুলি সদম্ভে ঘোষণা কৰিছিল। এই কথাত এগৰাকী আপোন জাতিক অকৃত্ৰিমভাৱে ভাল পোৱা সাধাৰণ অসমীয়া মানুহ হিচাপে চৰম লজ্জিত হৈছোঁ। অসম সাহিত্য সভাৰ নেতৃত্বৰ শেহতীয়া জাতিদ্ৰোহী সুবিধাবাদী কাম কাজত সভাৰ নেতৃত্বৰ প্ৰতি আস্থা হেৰুৱাইছোঁ। বৰ্তমান অসম সাহিত্য সভাই এচাম সুবিধাবাদী নেতাৰ হাতত পৰি পূৰ্বৰ গৰিমা হেৰুৱাইছে বুলি আমি অনুভৱ কৰিছোঁ। সেয়েহে মই পংকজ অসমীয়াই অসম সাহিত্য সভাৰ অন্তৰ্গত ওদালগুৰি জিলা সাহিত্য সভাৰ অন্যতম শাখা ভূঞাখাত সাহিত্য সভাৰ সম্পাদক পদৰ পৰা জাতি ৰক্ষাৰ স্বাৰ্থত পদত্যাগ কৰিলোঁ। পংকজ অসমীয়া, ভূঞাখাত, ওদালগুৰি অসম। আৰু এইখিনিতে মই অসম সাহিত্য সভাৰ বিভিন্ন জিলা বা শাখা সমিতিসমূহৰ যিসকল অসমীয়া জাতি, ভাষা, কৃষ্টি, সংস্কৃতিক নিস্বাৰ্থভাৱে অসমীয়াইক নিস্বাৰ্থভাৱে ভাল পোৱা বিষয়ববীয়া তথা কৰ্মী আছে, তেওঁলোকলৈ মই এটি কাতৰ বিনম্ৰ অনুৰোধ, আপোনালোকেও মোৰ এই যাত্ৰাৰ সহযাত্ৰী হওক। অসমীয়াই চৰম দুৰ্যোগৰ মুহূৰ্তত এচাম সুবিধাবাদী দালালৰ হাতত আমি আমাৰ এই জাতি সত্তাক, এই আপোন ভাষাক কেতিয়াও আমি এৰি দিব নোৱাৰোঁ। ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে আজি অসম সাহিত্য সভাৰ স্বাৰ্থত, বৃহত্তৰ অসমৰ ৰাইজৰ স্বাৰ্থত, ভাষা সংস্কৃতিৰ স্বাৰ্থত যি কঠোৰ ভূমিকা ল'ব লাগিছিল, কেবৰ বিৰুদ্ধে যি সিংহ গৰ্জন দিব লাগিছিল, তাত আমি দেখিবলৈ নাপালোঁ। এয়া জাতিটোৰ কাৰণেই চৰম দুৰ্ভাগ্যৰ বিষয়। গতিকে এনে সময়ত আহক আমি সকলোৱে হাতে হাত ধৰি জাতিটো সবল কৰোঁ আৰু কেবৰ বিৰুদ্ধে আমি সকলোৱে একত্ৰিত হৈ আমি আমাৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰোঁ। ইয়াৰ লগতে অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয়
দল সংগঠনসমূহলৈ এগৰাকী সাধাৰণ অসমীয়া ব্যক্তি হিচাপে মই অনুৰোধ জনাব বিচাৰিছোঁ, আপোনালোক সকলো আহক। জাতিৰ এই সংকটৰ মুহূৰ্তত আমি সকলোৱে একেলগে দিল্লী, দিছপুৰ, নাগপুৰক আমি দেখুৱাই দিওঁ যে জাতিৰ সংকটৰ সময়ত আমি প্ৰত্যেকজন থলুৱা অসমবাসী এক। আৰু সকলোৱে আমি এই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰোঁ। এইখিনি সময়ত মই খুব দুখ অনুভৱ কৰিছোঁ যে অসম সাহিত্য সভাৰ মজিয়াত থাকি অসমীয়া জাতিৰ হকে, অসমীয়া ভাষাৰ হকে কিবা এটা কৰাৰ হেঁপাহ আমাৰো আছিল। চিৰচেনেহী মোৰ ভাষা জননীৰ সেৱাত নিজকে উৎসৰ্গিত কৰাৰ এটা মন আমাৰো আছিল। কিন্তু সাহিত্য সভাৰ বৰ্তমান নেতৃত্বই তেওঁলোকৰ নিজৰ ব্যক্তিগত মুনাফাৰ কাৰণে, নিজৰ সুবিধাৰ কাৰণে যি জাতিদ্ৰোহী অসমীয়াইক যে তেওঁলোকে বিদেশী বঙালৰ হাতত গতাই দিয়াৰ কাৰণে যি কুচক্ৰান্ত বিজেপি চৰকাৰে ৰচনা কৰিছে, তাত তেওঁলোকে যিদৰে সহযোগিতা বা হাত উজান দিয়া আমি দেখিবলৈ পাইছোঁ, তাত এগৰাকী অসমীয়া হিচাপে, সাধাৰণ ব্যক্তি হিচাপে মই যথেষ্ট দুখ অনুভৱ কৰিছোঁ। আৰু সেয়েহে মই ডক্টৰ পৰমানন্দ ৰাজবংশীকে প্ৰমুখ্য কৰি অসম সাহিত্য সভাৰ যিসকল নেতৃত্ব আছে তেওঁলোকক মই আহ্বান জনাব বিচাৰিছোঁ যে সময় থাকোঁতে তেওঁলোকে হয় অসমবাসীৰ স্বাৰ্থৰ হকে মাত মাতক, নহয় তেওঁলোকে সাহিত্য সভাৰ দৰে এটা গৰিমামণ্ডিত অনুষ্ঠানৰ পৰা স্বেচ্ছাই তেওঁলোকে আঁতৰি যাওক বা পদত্যাগ কৰক। নহ'লে কিন্তু এদিন অসমীয়া জাতিয়ে তেওঁলোকৰ দৰে সুবিধাবাদী, জাতিদ্ৰোহী, নিজৰ স্বাৰ্থক এটা অনুষ্ঠান ব্যৱহাৰ কৰিব খোজা মানুহক কেতিয়াও শুদাই নেৰিব। এইখিনি আছিল মোৰ ক'বলগীয়া। শেষত আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জনাই মই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ। ধন্যবাদ। চিৰচেনেহী মোৰ ভাষা জননী। জয় আই অসম। নমস্কাৰ।